মৰ্নিং গাইজ। আজি আমি গৈ আছোঁ থামনেল চাই কিনে গম পাইছে ক'ত যায়। তাৰপিছত আমাৰ ল'ৰা চাইছে কোন অনুৰাগ চোপ্ৰা। এতিয়া আমি ৰখি আছোঁ ইয়াতে হেঙেৰাবাৰী লেচু বাগান LP স্কুল। ইয়াতে ৰখি আছোঁ। মোৰ লগৰ কেইটামান আহি আছে, আহি গৈছে সেইকাৰণে বিন্দাছ আহি আছোঁ। আহি গ'ল আমাৰ ৰাইড ষ্টাৰ্ট কৰি দিলোঁ। দিগদাৰতে পুৰা নতুন নম্বৰ আহিছে। কি নাম আপোনাৰ? মুখ চুখ দেখা নাপায়। Because there are so many things that I left unsaid. আমি যিফালে গৈ আছিলোঁ মানে এইফালে ৰাস্তাত কিবা প্ৰব্লেম হৈছে চাগে, সেইকাৰণে যাব নিদিয়ে। আমি এতিয়া এইফালে এনেকুৱা শ্বৰ্ট কাট কৰি যাম তলেদি। ৰাস্তাখিনি বহুত বেয়া। Distance, but I know that it's not reality. If you are like अरे वैसे गार्डन टी गार्डन टी गार्डन टी गार्डन टी गार्डन আমি এতিয়া গাইজ এতিয়া আমাৰ চিনিয়ৰ কেইটা আমিতো জুনিয়ৰ এতিয়া নেকি। তো আমি এতিয়া বৰ্তমান শিলচৰ ৰোডত আছোঁ এতিয়া বৰ্তমান নেকি। বিন্দাবা কিবা ক'ব নেকি? কি ক'ম মই, আহি কিনে ভাল লাগিল। কেনেকুৱা পিছে আৰু আমাৰ প্ৰাঞ্জিতৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মজা দিগদাৰ লৈ গ'ল। ঠাণ্ডা বোলে বম ঠাণ্ডা। কি ঠাণ্ডা লাগিছে নেকি? ঠাণ্ডা দেখা নাই, কম আছো। আৰু কিমান যাব আছে? 80 কিলোমিটাৰ। 80 কিলোমিটাৰ আহিলোচোন আৰু। friends all around, faded, আমাৰ like we've got nothing to lose. ঘৰটো ধুনীয়া হৈছে। Strangers in my sheets, wake up, rewind and repeat. But I'm अबे जल्दी बोल, कल सुबह पनवेल निकलना है। I can almost feel you walking in the nothing really mattered when we had it all. Happy ever after wasn't I need you. But that's just my point of view. When we were together on the 4th of July, underneath the fireworks sky, and I said everything is perfect 'cause you're holding me. You তো গাইজ এতিয়া আমি এটা এনেকুৱা জেগাত আছোঁ, চাই লওক কেনেকুৱা ভিউ চাব নালাগে। এইখন ডুপ্লিকেট জাতিংগা। কেনেকুৱা লাগিছে আহি কিনে? হা বিয়ানী? অঁ মিয়ানী, সেইটোতো দেখাত লাগেই এনেও। এই দুটা আমাৰ কিবা ক'ব, কি ক'ব? বহুত দিন মূৰত আহিছোঁ আজি কাৰেংচুৰিলৈকে প্ৰাঞ্জিতৰ লগত। তো চাওক ধুনীয়াকৈ ব্লগটো। আৰু কাৰেংচুৰি ইমান ধুনীয়া জেগা এটা। আমি এতিয়া বৰ্তমান পাহাৰৰ মাজত আছোঁ। এইপিনেও পাহাৰ, সেইপিনেও পাহাৰ, মাজতে আমি। পাপানে কৈছিলে নহয়
এয়াই এইপিনে পাহাৰ সেইপিনেও পাহাৰ আৰু মাজতে আমি আমি अरे कहना क्या चाहते हो আমি মানে ব্ৰেইনে আছোঁ তো এতিয়া আমি এতিয়া অলপ ফ্ৰেছ হ'লোঁ ৰহিলোঁ মানে অলপ অলপ কি বুলি কৈছোঁ মাইণ্ড চাইণ্ড অলপ ঠিক কৰি ল'লোঁ এতিয়া গৈছোঁ নেক্সট My ষ্টেচন heart rages কেনে লাগিছে around like ফুৰিবলৈ an ocean কমেণ্ট কৰি জনাব আপোনালোকে because there are so many things that I left unsaid. I can almost feel you walking in the distance, but I know that it's not reality. Dimensions all alone. Now I'll find you in my dreams. গাইজ আৰু বহুত টাইম আছে যাব নাই যাতে আৰু 26 কিলোমিটাৰ আছে বেছি নাই পিঠি বিহে গৈছে গাইছ ইঠি মানে এইবিলাক পাহাৰ চাহাৰ কাটি কাটি ৰাস্তা বনাইছে বাপটো প্লেচ কিন্তু মজা আছে পুৰা এডভেঞ্চাৰ ফিল আহিছে ঠাণ্ডা কিন্তু বহুত আছে বিৰাট ঠাণ্ডা গাইছ বিৰাট ঠাণ্ডা 180 কিলোমিটাৰ ধেমালি অফৰোডিং 100 কিলোমিটাৰমান অফৰোডিঙে আছে হে গাড়ীও গম পাইছে আৰু চলাইছে বুলি গাড়ীও মানে নাজা নাযাওঁ ক'ত ক'ৰবাত নাযাওঁ মই আৰু আমি ক'ৰবাত যাবই লাগিব তাৰপিছত ये देखिए तो कैसा लग रहा है ये तो पूरा लद्दाख लग रहा है अभी এই মাত্ৰ মানুহ এটা সুধিলোঁ ক'লে কিমান কিলোমিটাৰ আছে আৰু 25 কিলোমিটাৰ আছে বুলি কৈছে মোৰ ক'ত মই অফ ৰোডিং মানে 25 কিলোমিটাৰ পুৰা অলপ ভাল ৰাস্তা পাইছোঁ বিন্দাছ যেতিয়া যাই আছোঁ মানে জেগাটো চাওক না আপোনাৰ কি ধুনীয়া আহিব আপোনালোকে একদিন কেমেৰা বন্ধ হৈছে কৈ থাকে বহুতে আহিম 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 বুলি কিন্তু ফাইনেলি আমি আহি গ'লোঁ আজি আমি ফাইনেলি মানে স্পেচিয়েলি দিগদাৰ কাৰণে আহিছোঁ দিগদাৰ কৈছিল ফুৰিব যাওঁ দিগদাৰ কথা ৰাখি কিনে আমি অনুৰাগ মই বিন্দাৰ পৰা আহি গ'লোঁ এতিয়া কাৰেংচুৰিলৈ আৰু মানে পামেই আৰু বেছি টাইম নাই চ' আপোনালোকে চাই থাকিব স্কিপ নকৰিব গাইজ ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ এইটো কাৰেংচুৰি ৱাটাৰফলছ ব্লগ তো নেক্সট কেনে কিমান কিমান গাড়ী চলালি 180 আৰু যাওঁতে 180 আচ্ছা বল বল মোবাইলটো চালো কেনেকুৱা লাগিছে ফাইনেলি আমি আহি পোৱা নাই বাৰু আৰু 2 মিনিট পিছত পাম তো অপেক্ষা মাথো এইটো যাই মোক লাগি চাই দিওঁ আহি কুৰকুৰি খা ইয়াতে পুৰা এজ কৰি আছে মোক খাব নোৱাৰোঁ মোৰ প্ৰব্লেম হাগা হৈছে হাগা নাই বমি হৈছে তো ফাইনেলি আমি ৱাটাৰফলছ পাই গ'লোঁ এইটো বেক চাইড আমাৰ ৱাটাৰফলছ চ'
এতিয়া আমি তলত যাই আছোঁ গোটেইকেইটা হোমমেড কিবা এটা বনাই আনিছে কি বনাই আনিছে তেতিয়া কি বনাই আনিছে ফ্ৰেঞ্চ ফ্ৰাই মই বনাই আনিছিলোঁ ঘৰৰ পৰা বনাই আনিছিল ঘৰৰ পৰা বঢ়িয়া লাগছে খাই কিনে চচটো নাই বাৰু কোনটো পেকেট আনিছে অনুৰাগ কোনটো পেকেট আনিছে আচ্ছা হোমমেড কিন্তু হালধিত ভাজাৰ কাৰণে হালধি আছোঁ দেই পল্লু এনেতো মানে ৰিফাইনত ভাজিলে বগা হয়তো হালধি অলপ চিটাই দিছিলোঁ হালধি আৰু ৰেড চিলি ৰেড মিক্স অলপ দিছিলোঁ সেইকাৰণে ৰঙা হৈ গৈছে চ' ভিতৰত যাবৰ কাৰণে আমাৰ টিকেট কাটিব লাগিব ন চ' পাৰ পাৰ্চন 50 रुपीज কৈ লৈ লোৱা চাই लो हाँ एक बार देख लेते हैं हम लोग उधर ही पे करना है ठीक है थैंक यू তো গাইছ এতিয়া আমি পুৰা কি ক'ম মানে চাই লওক নিজে চাই লওক ভিডিঅ'টো পানী চাই লওক কেনেকুৱা ফুল্লি নীলা পানী হয় ইয়াতে গা ধুই আছে ইয়াতে এতিয়া আমি ব'টিং কৰিম বেক চাইডে আছে এইটো তাত আছে চ' তাত আমি ব'টিং কৰিম অলপ কৰি কিনে চাই লওক কেনেকুৱা হয় এক্সপিৰিয়েঞ্চ কৰিছে আজি ফাৰ্ষ্ট টাইম পানীতে কিন্তু মজা লাগিছে কি ল'ৰা উঠাই বিন্দাবাক সুধিম কেনেকুৱা লাগে কেনেকুৱা লাগিছে আহি বিন্দাবা বহুত ধুনীয়া অলপ কৈ দিছোঁ বৰ্ণনা কৰি দিয়া অলপ টাইম বহুত ভাল লাগিল আহি পিনে লগতে আপোনালোকে এবাৰ চাই লওক নীলা পানী বহুত ধুনীয়া অনুৰাগ या अब या हाँ আমাৰ ব্লগাৰে কিবা কয় নগৰে এতিয়া বৰ্তমান চাই আছে পৰিৱেশটো অধ্যয়ন কৰি আছে কেনেকুৱা হয় কি হয় তো এক্সপিৰিয়েঞ্চটো কম আৰু কেনেকুৱা হয় পানীটো বম ঠাণ্ডা হয় কয় গৰম পানী বোলে কি হ'ল ভৰিচোন কাটি নবনাব কৰি আছে ভৰি কাটি নবনাব কৰি আছেচোন আমি এতিয়া মেইন পইণ্টত যাই আছোঁ এইটোৱে মেইন য'ত মানুহে চাবৰ কাৰণে মানে বহুত